যাবলৈ ওলাই আছোঁ, আপোনাৰ হাবুঙত যাবলৈ ওলাই আছোঁ। এতিয়া আমি আমাৰ ৰুমৰ পৰা এতিয়া মেনেজমেণ্ট ষ্টুডেণ্টৰ এতিয়া নোহোৱা এতিয়া হাবুঙত মানে সহায় কৰিবলৈ যাম এতিয়া। লগ পাম হাবুঙত। তাৰ আগৰ ভিডিঅ'টো সম্পূৰ্ণ যাবলৈ ওলাই আছোঁ আৰু ওলালোঁ। কিছুমান আপোনাৰ এতিয়া কেইজনমান বাইকত যাব, আমি এতিয়া এখন গাড়ীত যাম। এই গাড়ীখনত যাই এইটো বাইকত যাব, আমি এই গাড়ীত যাম। তাৰ আগৰ ভিডিঅ'টো সম্পূৰ্ণ। এতিয়া আমি গাড়ীত উঠি আহিলোঁ আৰু এয়া মেমত বহি আছে, এয়া লুকু মেম, এয়া ভাৰতী মেম আৰু এয়া জিনু মেম মানে মোৰ ভণ্টিয়ে হয় নিজৰ। এতিয়া আমি সকলোখিনি এতিয়া আমি আহি আছোঁ আৰু এতিয়া এয়া কমল ছাৰ আৰু এয়া দেৱাশী যে মোৰ ভাইটি হয়। এতিয়া আগত কেইজনমান গৈ আছে। তাৰ আগৰ ভিডিঅ'টো সম্পূৰ্ণ ইয়াতে আমি ধূপচাকি জ্বলাম। ধূপচাকি জ্বলাই ডাইৰেক্ট আমি হাবুং যাম। এতিয়া আমি ইয়াত ধূপচাকি লৈ গৈছোঁ। গৈ আছোঁ বা লাইন পাতিছে নেকি? ইমান লাইন পাতিছে বা নাই, ইমান মানুহ লাইন পাতি আছে। চাকিগছ জ্বলাম মানে তাত মানুহ ভিৰ আছিলে কাৰণে ইয়ালৈ গুচি আহিলোঁ। এতিয়া ইয়াতো জ্বলাম অলপ চালক। ইয়াত নাটকো কৰি আছে, নাটকো আপোনালোকো দেখুৱাম, ভালকৈ চালক। মানুহটো আগত তুমি ভিতৰৰ কথা ৰ'বা আৰু শুনা, তোমাৰ কামটো মই কৰি দিম, মই দায়িত্ব ল'লোঁ। একদম মই দায়িত্ব ল'লোঁ। অহা সপ্তাহত তোমাৰ কাম মই একদম ক্লিয়াৰ কৰিম, পাৰিবিনে? একদম মাত্ৰ তুমি মই কোৱা মতে কামবোৰ কৰি যাম। সেই তই কিমান মান লাগিব? দিয়া কাগজ দিয়া। এই মই মাটি টুকুৰা আছে, এইকণতে গোটেই খেলি মেলিকণ হৈ আছে। সেইকণ খেলি মেলি কাৰণে সেইকণেই বাদ দিয়া। তোমাৰ অহা সপ্তাহত কাম ক্লিয়াৰ হ'বতো, মাত্ৰ মই কোৱা সেই 15 টকা কৈছোঁ। 15 নহয় হাজাৰ হেল্ল' মই থাকি হস্পিটেলত লাভ যাইছে নাই গছ আপোনালোকে নাটক দেখালোঁ, আমি এতিয়া সহায় কৰি লওঁ। চাই অলপ ধূপচাকি জ্বলালোঁ। চাকি জ্বলালোঁ পিছত খাই আছোঁ। সেৱা কৰি হৈ গ'ল। সেৱা কৰি আহি পিনে আমাৰ এতিয়া প্ৰসাদ দিছে। এইটো আপোনাৰ পকা মিঠৈ, এইটো কল, মই সেৱা নকৰাকৈ খাইছোঁ। বম হৈ এতিয়া আমি ডাইৰেক্ট হাবুং যাম। বা হাবুঙত ভালকৈ ভিডিঅ'টো দেখাম, আপোনালোকে চাই থাকিব। আমি এতিয়া হাবুং পাই গ'লোহে। পাহৰি থাকে কি বুলি ক'ব লাগে।
মই এতিয়া খানা খাম খানা খাই পিনে যামগৈ পিকনিক প্লেচ পাৰ কৰিম মই খালো আপোনাৰ আপেল খালো কল খালো guys, এতিয়া আমাৰ যাব হৈ গ'ল এতিয়া আমি খানা খালোঁ এতিয়া যাম ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব লগতে যদি চেনেলটো নতুনকৈ চাই আপোনালোকে